অতি শীঘ্ৰেই এখন পূৰ্ণাংগ কমিটি কোকৰাঝাৰ কমিটি নিশ্চয় বনাই ল'ব। এই কমিটিখনক আজি সাধাৰণ সভাত আমি কেন্দ্ৰীয় সমিতিৰ এটা প্ৰস্তাৱ ৰখা হৈছে যে ইয়াত এটা কথা কোৱা হৈছে যে আমাৰ যিবিলাক ঘোষিত আন্দোলন সেই ঘোষিত আন্দোলনবিলাকৰ যিটো উদ্দেশ্য যে আমাৰ কোচৰাজবংশীসকলৰ জনজাতিকৰণ, আমাৰ ৰাজবংশী ভাষাটো ভাৰতীয় সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্তিকৰণ আৰু ক্ষমতাবোৰ নাইবা কোচবিহাৰ গ্ৰেটাৰ কোচবিহাৰ ৰাজ্যখন পুনৰুদ্ধাৰ, এই তিনিটাই হ'ল আমাৰ অবিভক্ত গোৱালপাৰা আক্ৰচুৰ মূল দাবী। তো এতিয়া দেখা গ'ল যে ইমান দিনৰ পৰা কোচৰাজবংশীসকলক যিটো জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ, আজি আমি দেখিবলৈ পাইছোঁ যে চলিত যিটো আমাৰ কেন্দ্ৰীয় বাজেট, এই বাজেটত আমাৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ইতিমধ্যেই 5খন ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো বাজেটত উত্থাপন কৰিছে, কিন্তু অসমৰ কোচৰাজবংশীসকলক আদি কৰি যি কেইটা জনগোষ্ঠী আছে সেই জনগোষ্ঠীসকলৰ জনজাতিকৰণৰ বিষয়টো কিন্তু গাপ মাৰি এইটো খুব দুখজনক কথা হৈছে আৰু এটা লজ্জাজনক কথা হৈছে যে অসম চৰকাৰে ইতিমধ্যে আমাৰ আক্ৰাচুৰ লগত কেইবালানি বৈঠক ইতিমধ্যে কৰিছে যে আমালোকৰ যিটো কেবিনেটৰ যিটো সিদ্ধান্ত, আমাৰ যিটো অসম চৰকাৰৰ যিটো আমাৰ সিদ্ধান্ত মানুহ ভাৰত চৰকাৰক যিটো দিব লাগে, ইতিমধ্যে কিন্তু আমি অসম চৰকাৰৰ প্ৰতিনিধিৰ জৰিয়তে আমি গম পাইছোঁ এইবিলাক একো কাম কৰা নাই। ইতিমধ্যেই যিহেতু চলিত বাজেটত জনজাতি পৰিক্ৰমা মন্ত্ৰীয়ে আমাৰ এই 6 জনগোষ্ঠীৰ কোনো ধৰণৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন নকৰাত আমি অবিভক্ত গোৱালপাৰা আক্ৰচুৱে এইটো আমি কিন্তু গৰিহণা দিছোঁ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক। আৰু আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ যে আমাৰ অবিভক্ত গোৱালপাৰা আক্ৰচুৰ যিবিলাক ঘোষিত আন্দোলন, তাৰে ভিতৰত অহাকালি 13 ডিচেম্বৰ আমাৰ জোৰ সমদল আছে জিলাই জিলাই, আৰু কেন্দ্ৰীয়ভাৱে ধুবুৰী জিলাৰ অন্তৰ্গত গোলগঞ্জ থানাৰ নিচেই কাষত বিৰাটনগৰ চাৰিআলিত আমি নেশ্যনেল হাইৱে ব্লক কাৰ্যসূচী হাতত লৈছোঁ। যিটো কেন্দ্ৰীয় চৰকাৰৰ বাজেট, সেই বাজেটত আমি দেখিবলৈ পাইছোঁ যে 5খন ৰাজ্যৰ ইতিমধ্যেই জনজাতি পৰিক্ৰমা মন্ত্ৰী তেখেতে বাজেটত উল্লেখ কৰিছে, তাৰ ভিতৰত আমাৰ অসমৰ যিবিলাক জনগোষ্ঠী কোচৰাজবংশীক আদি কৰি বাকী 5 জনগোষ্ঠীক কিন্তু আমাৰ জনজাতিকৰণৰ বিষয়টো তেওঁলোকে কিন্তু তাত বাজেটত ইনক্লুড কৰা নাই। সেই সূত্ৰে আমি অবিভক্ত গোৱালপাৰা আক্ৰাচুৰ মই নিজে সভাপতি হৈ মই এইটো ধিক্কাৰ দিছোঁ। হয়, অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে আমাৰ দাবী, কোচৰাজবংশীসকলৰ যিটো দাবী, এই দাবীটোক নেস্যাৎ কৰি তেওঁলোকে মানে কেনেকৈ এই বাকী 5খন ৰাজ্যৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰিলে আৰু আমাৰ অসমৰ যিকেইটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আছিল সেইটোক তেওঁলোকে গাপ মাৰি বাকী জনগোষ্ঠীবিলাকৰ জনজাতিকৰণৰ যিটো বিষয় তেওঁলোকে বাজেটত উত্থাপন কৰিলে, কিন্তু এইটো দুখ লগা কথা আৰু গৰিহণাযোগ্য। আমি অনাগত দিনত আমি এই লৈ আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বহিম আৰু অতি শীঘ্ৰেই আমাৰ যিবিলাক কাৰ্যসূচী আমি ঘোষণা কৰিম, সেই কাৰ্যসূচীবিলাক অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ আমি যিবিলাক কাৰ্যসূচী আমি গ্ৰহণ কৰিম, সেই কাৰ্যসূচী যদি কোনো ধৰণৰ ক্ষয়ক্ষতি হয় তেতিয়া অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে দায়বদ্ধ হ'ব।